নমস্কাৰ বন্ধুসকল, ডিজিটেল আৰবি চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো PM কিষাণ KYC কেনেকৈ কৰিব তাৰ বিষয়ে লাইভ এটো যে দেখুৱাম। হোম পেজত অহাৰ লগে লগে আপুনি PM কিষাণ সন্মান নিধি পেজত আহিব। সন্মান নিধি পেজত অহাৰ লগে লগে CSC লগইনত গৈ তাৰপিছত ইয়াতে আপোনাৰ কাৰেক্ট আধাৰ নম্বৰ, ইয়াতে বহুত অপশ্যন পাব। ইয়াতে বায়োমেট্ৰিক অথেণ্টিকেশ্যন, আধাৰ অথেণ্টিকেশ্যনত ক্লিক কৰিব। ইয়াতে আপোনাৰ আধাৰ নম্বৰটো এণ্টাৰ কৰিব। আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পাছত ইয়াতে আপোনাৰ কেপচা কোডটো দিব, ইমেজ টেক্স। আপোনাৰ এটা কেপচা কোডটো দিব। কেপচা কোডৰ পাছ দিয়াৰ পাছত সাৰ্চ অপশ্যনত ক্লিক কৰক। সাৰ্চ অপশ্যনত ক্লিক কৰাৰ পাছত এণ্টাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ। এতিয়া আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো দিব লাগিব। আধাৰ কাৰ্ডত আপোনাৰ যোনটো মোবাইল নম্বৰ লিংক আছে এই মোবাইল নম্বৰটো ইয়াতে দিব লাগিব। তো মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পাছত গেট মোবাইল OTP ক্লিক কৰিব। অলপ টাইম ৱেইট কৰিবলগীয়া হয় কেতিয়াবা। মোৰ অলৰেডি আহি গ'ল। এণ্টাৰ কৰাৰ পাছত সাবমিট OTP ক্লিক কৰক। সাবমিট OTP ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ আহি যাব কেপচাৰ ফৰ KYC, কেপচাৰ ফৰ মোৰ ফৰ ডিভাইচ, এনেকৈ ষ্টাৰটেক ডিভাইচ, KYC মান্ত্ৰা। মোৰ ষ্টাৰটেক ডিভাইচ আছে কাৰণে ষ্টাৰটেকটো ক্লিক কৰিছোঁ। ইয়াতে আপোনাৰ ফিংগাৰটো ক্লিক কৰিব লাগিব, ফিংগাৰটো দিব লাগিব। ফিংগাৰ কেপচাৰ ছাকচেছফুলি। ইয়াতে সাবমিটটো ক্লিক কৰিব। সাবমিটত গৈ ক্লিক কৰিব। সাবমিটটো ক্লিক কৰাৰ লগে লগে KYC ডান। আকৌ পেমেণ্ট দিব লাগিব। পেমেণ্ট দিয়াৰ পাছত ইয়াতে আপোনাৰ পুনৰ পাছৱৰ্ড আহিব। পাছৱৰ্ডটো এণ্টাৰ ভেলিডেট কৰক। ভেলিডেট কৰাৰ পাছত ইয়াতে ৱালেট পিন দিব লাগিব। পেমেণ্ট ছাকচেছফুলি। সেইটো ৰিচিপ্টটো কাষ্টমাৰকো দিব পৰা যাব আপুনি যদি কাষ্টমাৰে বিচাৰে। নিদিলেও একো নাই। সিমানে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ বন্ধুসকল, ডিজিটেল আৰবি চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো PM কিষাণ KYC কেনেকৈ কৰিব তাৰ বিষয়ে লাইভ এটো যে দেখুৱাম। হোম পেজত অহাৰ লগে লগে আপুনি PM কিষাণ সন্মান নিধি পেজত আহিব। সন্মান নিধি পেজত অহাৰ লগে লগে CSC লগইনত গৈ তাৰপিছত ইয়াতে আপোনাৰ কাৰেক্ট আধাৰ নম্বৰ, ইয়াতে বহুত অপশ্যন পাব। ইয়াতে বায়োমেট্ৰিক অথেণ্টিকেশ্যন, আধাৰ অথেণ্টিকেশ্যনত ক্লিক কৰিব। ইয়াতে আপোনাৰ আধাৰ নম্বৰটো এণ্টাৰ কৰিব। আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পাছত ইয়াতে আপোনাৰ কেপচা কোডটো দিব, ইমেজ টেক্স। আপোনাৰ এটা কেপচা কোডটো দিব। কেপচা কোডৰ পাছ দিয়াৰ পাছত সাৰ্চ অপশ্যনত ক্লিক কৰক। সাৰ্চ অপশ্যনত ক্লিক কৰাৰ পাছত এণ্টাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ। এতিয়া আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো দিব লাগিব। আধাৰ কাৰ্ডত আপোনাৰ যোনটো মোবাইল নম্বৰ লিংক আছে এই মোবাইল নম্বৰটো ইয়াতে দিব লাগিব। তো মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পাছত গেট মোবাইল OTP ক্লিক কৰিব। অলপ টাইম ৱেইট কৰিবলগীয়া হয় কেতিয়াবা। মোৰ অলৰেডি আহি গ'ল। এণ্টাৰ কৰাৰ পাছত সাবমিট OTP ক্লিক কৰক। সাবমিট OTP ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ
আহি যাব কেপচাৰ প্ৰো KYC কেপচাৰ প্ৰো মোৰ প্ৰো ডিভাইচ এনেকা ষ্টাৰটেক ডিভাইচ KYC মন্ত্ৰা মোৰ ষ্টাৰটেক ডিভাইচ আছে কাৰণ ষ্টাৰটেকটো ক্লিক কৰিছো ইয়াৰে আপোনাৰ ফিংগাৰটো ক্লিক কৰিব লাগিব ফিংগাৰটো দিব লাগিব ফিংগাৰ কেপচাৰ সাকসেসফুলি এটা সাবমিটটো ক্লিক কৰিব সাবমিটত গৈ ক্লিক কৰিব সাবমিটটো ক্লিক কৰাৰ লগে লগে KYC ডান তাকো পেমেন্ট দিব লাগিব পেমেন্ট দিয়াৰ পাছত পেমেন্ট দিয়াৰ লগে লগে ইয়াতে আপোনাৰ পুনৰ পাসওয়ার্ড আহিব পাসওয়ার্ডটো এন্টাৰ ভ্যালিডেট কৰক ভ্যালিডেট কৰাৰ পাছত ইয়াতে ওয়ালেট পিন দিব লাগিব পেমেন্ট সাকসেসফুলি হেতু ৰিসিপ্ট কাস্টমাৰক দিব পৰা যাব আপুনি যদি কাস্টমাৰে বিচাৰে নিদিলে একো নাই মানে বন্ধুসকল যদি ভিডিওটো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ